নমস্কাৰ আজিৰ এই ভিডিঅ'ত এক্সপেক্টেড কাটঅফৰ ওপৰত সম্পূৰ্ণভাৱে আলোচনা কৰিম আৰু এলপিৰ ক্ষেত্ৰত এক্সপেক্টেড কাটঅফৰ সম্পূৰ্ণভাৱে প্ৰস্তুত কৰা হৈছে প্ৰিভিয়াছ ইয়াৰৰ যি কাটঅফসমূহ আছিল সেই কাটঅফৰ ওপৰত ভিত্তি কৰি এই কাটঅফসমূহ প্ৰস্তুত কৰা হৈছে এই এক্সপেক্টেড কাটঅফসমূহ প্ৰস্তুত কৰি উলিয়াইছে অল আসাম সিটেট প্ৰিপাৰেচন গ্ৰুপ হয় যেহেতু বহুতে এপ্লাই কৰিছে আৰু যিসকলে এপ্লাই কৰা নাই সেই সকলৰ বাবে বহুত সুবিধা হ'ব ভিডিঅ'টো আপোনালোকে কাটঅফসমূহ ভালকৈ চাব আপোনালোকে কোনটো জিলাত কৰিলে চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব সেই হিচাপে আপোনালোকে আবেদন কৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম যদি আমাৰ চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে বৰপেটা জিলা আনৰিজাৰ্ভৰ ক্ষেত্ৰত 11 আৰু কাটঅফৰ সংখ্যা 215 দুই নম্বৰ বঙাইগাঁও জিলা আনৰিজাৰ্ভৰ ক্ষেত্ৰত 39 আৰু কাটঅফৰ সংখ্যা 3 নম্বৰ দৰং জিলা আনৰিজাৰ্ভৰ ক্ষেত্ৰত 25 আৰু কাটঅফৰ সংখ্যা 214 4 নম্বৰ ধেমাজি জিলা পোষ্ট আছে 110 আৰু কাটঅফৰ সংখ্যা 209 5 নম্বৰ দুবুৰী পোষ্টৰ সংখ্যা আছে 64 আৰু কাটঅফৰ সংখ্যা 207 6 নম্বৰ ডিব্ৰুগড় পোষ্টৰ সংখ্যা আছে 111 কাটঅফৰ সংখ্যা আছে 210 7 নম্বৰ গোৱালপাৰা পোষ্টৰ সংখ্যা আছে 82 আৰু কাটঅফৰ সংখ্যা 206 8 নম্বৰ গোলাঘাট জিলা পোষ্টৰ সংখ্যা আছে 58 আৰু কাটঅফৰ সংখ্যা 210 9 নম্বৰ যোৰহাট জিলা পোষ্টৰ সংখ্যা 78 কাটঅফৰ সংখ্যা 209 10 নম্বৰ কামৰূপ জিলা পোষ্টৰ সংখ্যা 44 কাটঅফৰ সংখ্যা 212 11 নম্বৰ কামৰূপ মেট্ৰ' পোষ্টৰ সংখ্যা 0 আৰু সেই হিচাপত কাটঅফৰ সংখ্যাও নাই 12 নম্বৰ লখিমপুৰ পোষ্টৰ সংখ্যা 125 আৰু কাটঅফৰ সংখ্যা 208 13 নম্বৰ মৰিগাঁও পোষ্টৰ সংখ্যা 68 কাটঅফৰ সংখ্যা 214 14 নম্বৰ নগাঁও জিলা পোষ্টৰ সংখ্যা 59 আৰু কাটঅফৰ সংখ্যা 215 15 নম্বৰ নলবাৰী পোষ্টৰ সংখ্যা 0 আৰু সেই হিচাপত কাটঅফৰ সংখ্যাও নাই এই কাটঅফৰ সংখ্যাসমূহ প্ৰিভিয়াছ ইয়াৰৰ হয় যেহেতু কাটঅফৰ সংখ্যাবোৰ প্ৰিভিয়াছ ইয়াৰৰ কাটঅফৰ সংখ্যা বহুত ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়াৰৰ কাটঅফৰ সংখ্যা হিচাপে প্ৰস্তুত কৰা হয় কাটঅফ